উফরাম এতিয়াহে মজা লাগিছে খালি খালি লাগি গ'ল একবাৰ পেটটো মুকলি থাকাৰ মজাই বেলেগ একদম ঠাণ্ডা ঠাণ্ডা হাৱা মাৰি থাকে ফিৰ 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 ফিৰকে আৰে এইটা খোপৰা খহিল আৰে ভাইটি হ জংগলত কি কৰি আছা আপুনিনো কি কৈছে মই তো হাগা কৰিব গৈছিলো ওই কালি বেগটো লুকুৱাই থ পিছফালে তেতিয়ালে গৈ থাকক আৰে মোৰ হৈ গ'ল তো তোমালোকে ক'ত যোৱা হাগা কৰিব যোৱা নেকি আমি য'ত যাওঁ তো কিয় লাগে বে আৰে ভাইটি খং নকৰিবা না এই সুধিছো হে নুশুনিব নেক্সট টাইম সুধিলে কথা বেয়া হৈ যাব আরে এবার বেলেকে বস্তু আছে দেই দুইটা একদম কথা কোৱাৰ তামিজ নাই এ বাদ দে ওকে পাইছ নেকি দে লৈ আনিবি দে পালে ইয়াত সোমাই যিটো ধুলাই দিম নহয় হাগা মুটা সব ওলাই যাব একেবাৰে ঠিক আছে ঠিক আছে কওকচোন কি কামত আহিছিল স্যার কেছ এটা দিবলৈ আহিছিলো ওকে কি কেছ আছিল স্যার চুৰি কেছ মোৰ আৰু ডাইটি ঘৰত মানে চুৰি হ'ল মানে আচ্ছা এতিয়া আৰু কিমান টাইমৰ হ'ল কিমান টাইমৰ হ'ল একজেক্ট টাইমটো গম নাপাওঁ আমি ডাইটি আৰু মই দুইজনে দিনৰ 1টামান বজাত নদীৰ পাৰত গা ধুবলৈ গৈছিলোঁ আৰু 2টামান বজাত ঘূৰি আহি দেখোঁ যে আমাৰ ঘৰৰ পৰা চুৰি হ'ল মানে চুৰে কি নিলে মোৰ পইচা 5,000 মান আছিলে আৰু এটা সোণৰ আঙুঠি থৈছিলোঁ সেইটো দুইটা লৈ গ'ল আৰু ডাইটি ভাগৰ পইচা 3,000 আছিলে সেই পইচাই নিলে অকল ওকে ঠিক আছে তোমালোকে কেছটো লিখাই লোৱা মই মানে এনেকুৱা চুৰি কেছ এটা গৈ আছো ওচৰ গাঁওখনলৈ তো যদি কিবা খবৰ পাওঁ মই জনাই দিম তোমালোকক ঠিক আছে ছাৰ মিষ্টাৰ খাগৰীয়া এহঁতৰ কেছটো লিখাই লচোন ঠিক আছে আপোনালোকে বহক ঠিক আছে ছাৰ এনেকুৱাকে চুৰ হ'ব বুলি সপোনতো ভবা নাই দেই চাল্লা গাঁৱত ইমান মানুহ থাকে আমাৰ ঘৰতে পালে নে যদি একবাৰ মেৰে হাত লাগ যায় হাতী পাছলি এক কাটুংগা চালে কো অকলে অকলে কিবা আমনিহে লাগিছে পাই তিলেচদাই ঘৰ পৰা আহোঁগে মিগেন ক'ত যাও ডাইটি অকলে অকলে আমনি লাগিছে তিলেচদাই ঘৰ পৰা আহোঁগে বুলি ভাবিছিলো আহক যাওঁ দুইটা একেলগে বই মোৰ ঘৰত বিৰাট আমনি লাগিলে অকলে অকলে সেইকাৰণে তোৰ ওচৰলৈকে গুচি আহিলো মিগেন পুলিচে ফোন চোন কৰিছিলে নেকি বাৰু নাই কোৱা নহয় ডাইটি কালি নাম্বাৰটো দি থৈ আহিছো বাৰু কিবা খবৰ পালে ফোন কৰিম বুলি ক'লে তাকে বই তিলেচদা কি কৈছে তোমালোকে আহিলা বহা কিবা খবৰ পালানে মিগেন নাই তিলেচদা কি ক'ব আৰু পুলিচেও ফোন নাই কৰা মোৰ এইকেইদিন পেটলৈ ভাত এটাও যোৱা নাই গম পাওঁ তিলেচ তাকে দাইটি কি ক'ব আৰু এইবোৰ চব ভগৱানৰ লিখন মই যদি কেনেবাকে পাই যাওঁ সেইকেইটাক ভগৱানৰ লিখা বাদেই ময়ে লিখিম সিহঁতৰ কপালত মই ইমান সহজনো ক'ত পাবা চাওঁ কি হয় পুলিচে খবৰ দিম কৈছে নহয় হেল্ল' কোনে কৈছে যাদৱ ক কি কৈছ সঁচাকে নি আমি গৈ আছো কি হ'ল দাইটি কি হ'ল গাঁৱৰ ৰাইজে চুৰ 2টামানক দেখিলে গোটেইখনে খেদাইছে বৈ যাং বৈ সেইকেইটা চুৰে হ'ব পাৰে সঁচাকে নেকি বলক বলক চাওঁগে কিনো ওলাইছে